এইখিনি গাহৰি মাংসৰ লগত খাই মজা লাগে। এইখিনি সেইটো যে কোমলীয়া পাতটো যি ওলায় সেইটো গাহৰি মাংসৰ লগত খাই মজা লাগে। কিন্তু এবাৰ আমি ছিঙি কিনে খাইছিলোঁ বাৰু সেই পাতটো, মজা লাগে খাই কিনে। চেল্ফি লৈ আছে, চেল্ফি চলো। মজা লাগিছে। এইটো নতুনকৈ এটা কোম্পানী বনাই আছে। এইটো আমাৰ কোম্পানীটোৰ কাষতে আছে এইটো কোম্পানী। আমি এই কলটো পাৰ কৰি থৈছে, ইয়াৰ বেক চাইডত আছে, ভিডিঅ' বনাও নালাগিছে ৰাস্তা এ চংগ হা এইটো ৰাস্তা ওলাব পাৰিম জানো? ধৰিব পৰা নাই। এইফালে ক'ত ৰাস্তা আছে? এইফালে? অঁ সেইটো এইফালে এটা আছে নিচিনা লাগিছে বাৰু, কি হয় দেখা যায় ৰাস্তা। এইফালে ৰাইট চাইডে আছে জানো ৰাস্তা? ৰাইট চাইডে এইটো কেঁচা ৰাস্তা এটা আছে, ক'ত যায় জানো? তাত নাই ৰাস্তা। ৰবৰ বাগান মজা লাগিছে। মানে দীঘলকৈ গৈয়ে থাকিম আৰু এতিয়া, কাৰণ ক'ত ওলামগৈ গৈছিলোঁ, যাম বুলি ভাবিছিলোঁ কোনোবা এঠাইত, এতিয়া ৰাস্তাটো এইটো হয় নাই? হা মজা বনাইছে কিন্তু দেই, দেখিয়ে ভাল লাগিছে। এটা শান্তি পৰিৱেশ, ইমান ধুনীয়া পৰিৱেশ। কেৰেলাত কোনে কৈছে তামোল নাই বুলি? চাওক তামোল তুলি, এইবোৰ চব তামোল। চাওক এইবোৰ তামোল গছ দেখিছে নাই? এই তামোল, তাৰপিছত তামোল এইজোপা লাগিবলৈ হৈছে আৰু এইজোপা লাগিবগৈ, লগা নাই বাৰু বৰ্তমান। আৰু কিমান ধুনীয়া ৰাস্তা পদূলি, কিমান ধুনীয়া পৰিৱেশ, এটা শান্তি পৰিৱেশ মানে থাকিবলৈ সঁচাকৈ বহুত মজা লাগে। চাওক ইমান মজাকৈ বনাই থৈছে ঘৰটো আকৌ। হা এখন কল বাগান, চাওক এইটো ৰেকৰ্ডিং হয়। কিহৰ কাৰণে খুচৰি আছোঁ সকলোবোৰ দেখি চাই থাকক আপোনালোকে। এইটো মেইন বস্তুটো। ইয়াত কিবা আছে নেকি? এইটো দেখিছে আপোনালোকে? এইটো বহুত দিনতে আনি থৈ দিয়া আছিলে। এই বস্তুটো লগৰীয়া এজনে লৈ গৈছিলে মোৰ পৰা। তাৰপিছত লৈ যাওঁতে কি হ'ল, এই কেইদিনমান ভিডিঅ' শ্বুট কৰিলে, মানে শ্বুট কৰাৰ পিছত এই নটটো সিয়ে হেৰুৱাই পেলালে। হেৰাই দিয়াৰ পিছত মই ভিডিঅ' বনোৱা নাছিলোঁ, আৰু ভিডিঅ'লৈ ইমান ইণ্টাৰেষ্টো দিয়া নাছিলোঁ। গতিকে
চোৱা নাছিলোঁ, আজি মনত পৰিলে তাকে বোলো আপোনালোককো দেখুৱাওঁ আৰু ময়ো ইয়াত মেইনটেনেঞ্চ কৰোঁ অকণমান মেইনটেনেঞ্চ সেইকাৰণে বস্তু লোকক দিয়াটো মানে বৰকৈ ভাল নহয়। নিজৰ বস্তুৰ নিচিনা কেতিয়াও আপডাল নকৰে। আচলতে নিজৰটো যেতিয়া হ'লেও নিজৰে হয় ন, নিজৰ নিচিনাটো কোনো আপডাল নকৰে। গতিকে লোকক দিয়াটো বৰকৈ ভাল নহয়, আপোনালোকেও নিদিব। লাগে বুলি আনি থৈ দিছোঁ বস্তুটো ন, বুজিছে এতিয়া কথা পেলাব নোৱাৰা কাৰণে দি দিলোঁ। কিবা কৰিব বুলিনো কোনে জানে। এইটো হৈ গ'ল, এতিয়া আহিব এইটো উলিয়াই দিলোঁ। এতিয়া এইটো মিলাব লাগিব। ৰবৰ এটা থাকে মানে মোবাইলটো কষ্ট নকৰাকৈ স্পন এটা থাকে, স্পন পৰা এবাৰ পেলাম। এতিয়া কাট কৰিম, হয়তো লাভ নাই, গতিকে নিদিয়াই ভাল হ'ব। এইটো উলিয়াই দিছোঁ, ছেটিং কৰোঁ বস্তুটো। আৰু এইডাল আছিলে চেল্ফি ষ্টিক ডাল স্পন পৰা এবাৰ কৰিছিলে। মানে বহুজনী কৰে নে কি বুলি কয় নাজানো, মানে